মই ইমান দিন মানে মুখ খোলা নাছিলোঁ, কিয়নো বস্তুটো যিহেতু আণ্ডাৰ ইনভেষ্টিগেশ্যন আছিলে। কিন্তু এতিয়া ছ'চিয়েল মিডিয়াত বস্তুটো ভাইৰেল হৈ গ'ল। এতিয়া যদি মই মুখ নোখোলোঁ তেনেহ'লে মই লাইফৰ ৰিস্ক হ'ব। সেইকাৰণে মই ক্লাৰিফিকেশ্যন আপোনালোকক দি আছোঁ। যোন ছিনিয়ৰ টিচাৰে কমপ্লেইনটো দিছে, তেওঁ আজিৰ পৰা 15-16 ইয়াৰ্ছ প্লাছ 20 ইয়াৰ্ছ আগতে হাফলং গভট কলেজৰ পৰা ট্ৰেন্সফাৰ হৈ আহিছে। মই ইয়াতে 1992 পৰা আছোঁ, নম্বৰ 1। মই ছিনিয়ৰ মষ্ট টিচাৰ হিচাপে মোক প্ৰিন্সিপাল আইচি কাৰ্বি আংলং অট'নমাছ কাউন্সিলে দিছে। তেতিয়াৰ পৰা তেওঁ মোক মানে বেয়া পায় ডিউ টু পাৰ্চনেল গ্ৰাছ, কিয় মই বুজি নাপাওঁ। আৰু যথেষ্ট প্ৰমাণ আছে মোৰ হাতত। তেওঁ মোক পাব্লিক প্লেটফৰ্মত অপমান কৰিছে, বিভিন্ন সময়ত কৰি গৈ আছে। আৰু মই ভাবিছোঁ তেওঁ যিহেতু ৰিটায়াৰ হৈ যাব, মই এভইড কৰি আছিলোঁ। কিন্তু লাষ্ট যোৱা 16 তাৰিখ FIUG পৰীক্ষা চলি থকা সময়ত মই চেণ্টাৰ ইনচাৰ্জ হিচাপে যেতিয়া গৈছোঁ উইথ এছিষ্টেণ্ট অফিচাৰ ইনচাৰ্জ, ৰুমবিলাক ভিজিট কৰিছোঁ। তেওঁ মোক পাইছোঁ এটা কৰ্ণাৰত তেওঁ থিয় হৈ তেওঁ ডিপাৰ্টমেণ্টেল কলিগ এজনৰ লগত কথা পাতি আছে। মই গৈ ৰুমত ঘূৰি ওলাই দুটা চক্কৰ দিলোঁ। দি ওলাই অহাৰ সময়ত দেখিছোঁ ল'ৰা ছোৱালীয়ে তেওঁ থিয় কৰি আছে, চিট চেটিং কৰি আছে। মই তেওঁক জাষ্ট এইটো কৈছোঁ, মেম প্লিজ হেড এ ৱৰ্ক। কোৱাৰ লগে লগে তেওঁ মোক মিছবিহেভ কৰিছে, কৈছে আনকি ইমান এক্সট্ৰিম লেভেলত কৈছে গেট আউট, ডোণ্ট ডিষ্টাৰ্ব আছ, তেনেকুৱা কৈছে, হুইচ ইজ আনবিকামিং ইনচাবৰ্ডিনেশ্যন আৰু ডেৰিলিকশ্যন অফ ডিউটি। তেওঁ ডিউটি কৰা নাই। আৰু মই যদি এজ প্ৰিন্সিপাল যদি এজন ইনভিজিলেটৰক সেইটো ক'ব নোৱাৰোঁ, কলেজখন চলিব কেনেকুৱা? কলেজটো এনেকুৱা নচলে। কলেজ প্ৰিন্সিপালেতো ডিউটিৰ কাৰণে ইন দি লাইন অফ ডিউটি ক'বতো লাগিব, সেইটো কৈছোঁ। ছেকেণ্ডলি তেওঁ এটা এলিগেশ্যন আনিছে, মই তেওঁক হেৰাছমেণ্ট দিছোঁ, যিটো মানসিক নিৰ্যাতন বুলি কৈছে। সেইটো বস্তুটো বৰ বেয়াকৈ তেওঁ প্ৰজেক্ট কৰিব খুজিছে। কিন্তু তেওঁ এক্সাম্পল দিছে আৰ্ণ লিভৰ কথা। আৰ্ণ লিভ যোনটো কৈছে সেইটো সংক্ৰান্তত মই ক'ব খোজোঁ। তেওঁ 2024 ছেপ্টেম্বৰ মাহত 1 ছেপ্টেম্বৰত উইদাউট ইনফৰ্মিং অথৰিটি মোক নজনোৱাকৈ, ফৰ্মেলি নজনোৱাকৈ তেওঁ দিল্লী গুচি গ'ল। অকল নহয়, ষ্টেটৰ বাহিৰত গুচি গ'ল। পিছত শুনিছোঁ তেওঁৰ ছোৱালী বেমাৰ আছিল, সেইকাৰণে গৈছে। ঠিক আছে, মই মানিলোঁ, এইটো মেডিকেল আৰ্জেঞ্চি। তাৰ পৰা তেওঁ যোনটো হোৱাটছএপ দিছে, এইটো হোৱাটছএপ লিখিছে, এইটো লেংগুৱেজটো মই অলপ আগতে দেখাইছোঁ, যে প্ৰিন্সিপাল ছাৰ আই এম চিক, মাই ডটাৰ ইজ চিক, ৱেন আই কাম বেক, মই তেতিয়া মাই হেল্থ ইজ নট গুড, এইটো দিছে তেওঁ। এইটো মোক দিছে তেওঁ এইটো হেডৰ গ্ৰুপত দিছে। দিছ ইজ অলছ' হেডৰ গ্ৰুপত দিছে তেওঁ। দি এইটো কৈছে তেওঁ বোলে আহি আৰ্ণ লিভ দিব। কিন্তু আৰ্ণ লিভ ৰুলছ হ'ল আৰ্ণ লিভ লোৱাৰ 20 ডেইজ আগতে অথৰিটিক জনাব লাগে, এটলিষ্ট 10 ডেইজ আগতে জনাব লাগে। মেডিকেল ইমাৰ্জেঞ্চি হ'লে মেডিকেল দি থ্ৰু ইমেইল থ্ৰু আদাৰ মিনছ পঠাব লাগে। তেওঁ এইটো কৰা নাই, জাষ্ট এটা দি থৈ দিছে। তেওঁ গোটেই ছেশ্যনটোত নাই। প্ৰাইম টাইম যেতিয়া আমাৰ ছেপ্টেম্বৰ 1ৰ পৰা ক্লাছ ষ্টাৰ্ট হৈছিল, সেইটো প্ৰাইম টাইম তেওঁ নাই। তেওঁ আহিছে ছেপ্টেম্বৰত, যোৱাৰ পিছত অক্টোবৰৰ 1ত আহিছে। অহাৰ পিছত তেওঁতো ফৰ্মেলিটিজখিনি নকৰে, তেওঁ মানে ঢিলি কৰি আছে। তেওঁ কি ইণ্টেনশ্যন নাজানো, এক্সটেনিয়াছ কনচিডাৰেশ্যনছ কিবা থাকিব পাৰে। তাৰপিছত তেওঁ দিছে বেকডেটত ছিগনেচাৰ দি, হ'লেও মই লগে লগে এইটো পঠাই দিছোঁ। একৰ্ডিংলি তেওঁৰ আৰ্ণ লিভটো হৈ গৈছে। তেওঁ যোনটো হেৰাছমেণ্ট কৰিছে এইটো একদম বিজনেছ ফেব্ৰিকেটেড। কিয় তেওঁৰ এইটো আৰ্ণ লিভ অৰ্ডাৰ হয়, গভৰ্ণমেণ্টে তেওঁৰ আৰ্ণ লিভটো দি দিছে, এইটো দুটা অৰ্ডাৰ, এইটো আৰ্ণ লিভ তেওঁক দি দিছে। গতিকে তেওঁ এইটো এটা ভুৱা অপবাদ মোক দিছে। তো মোৰ বেয়া লাগিছে, কলেজখনৰ ইমেজ নষ্ট কৰিব, এইটো বস্তুৱে ডেমেজ কৰিব কলেজত। এইবাৰ এডমিশ্যনত কলেজত মোৰ দেন 200 ফাৰ্ষ্ট ডিভিজন এতিয়ালৈকে আৰ্টছতে এডমিশ্যন লৈছে। গাৰ্জিয়ানছবিলাকে ল'ৰা ছোৱালীক এতিয়া দিব ধৰিছে কলেজখনত, এটা ভাল পৰিৱেশ পোৱাৰ কাৰণে নিশ্চয় দিছে। সেই বস্তুটো তেওঁ জেলাছ, তেওঁ এইটো নষ্ট কৰিব খোজে। দিছ ইজ নম্বৰ 1। নম্বৰ 2, তেওঁ কি কৰিছে, তেওঁ আৰু ডেঞ্জাৰাছ বস্তু হ'ল ডিচেম্বৰ মান্থত হায়াৰ অথৰিটিয়ে দিছে ইনষ্ট্ৰাকশ্যন যে টেষ্ট পাতিব লাগে প্ৰি ফাইনেল টেষ্ট। তেওঁ ডাইৰেক্টলি এইটো অপ'জ কৰিছে। ইয়াতে আছে, তেওঁ ডাইৰেক্টলি অপ'জ কৰিছে মোৰ অৰ্ডাৰটো। অপ'জ কৰিছে, অকল অপ'জ কৰাও নহয়, তেওঁ সেইটো তাতে গৈ এনেকুৱা এটা লেভেল পাইছেগৈ। তেওঁ কৈছে যে এইটো মই অৰ্ডাৰটো দিছিলোঁ, দিয়াৰ পিছত তেওঁ তলত ডাইৰেক্টলি অপ'জ কৰিছে। মই এইটো দিম আপোনালোকক, দৰকাৰ হ'লে নিব চাব পাৰিব, মই হাৰ্ড ফেক্টছ আছে। লাষ্টত কৈছে, মই কৈছিলোঁ জাষ্ট এটা বস্তু কৈছিলোঁ, ৰাইট ইমপ্লাইজ ডিউটিজ। তেওঁ ৰাইটছৰ কথা কৈছিল, ডিউটিজ হাৱেভাৰ ইটছ আপ টু কনচাৰ্ণ ডিপাৰ্টমেণ্ট। কিন্তু মাৰ্কশ্বিটটো 17 জানুৱাৰীৰ ভিতৰত দি দিব লাগিব। মই সেইটো অপশ্যনো তেওঁক দি দিছোঁ, মই কণ্ট্ৰাডিকশ্যনত যোৱা নাই। কিন্তু তেওঁ তাতে কেনেকুৱা মোক ইনচাল্ট কৰিছে আপোনালোকে চাওক। তেওঁ লিখিছে, আই ন' মাই ডিউটি ভেৰি ৱেল চিন্স দি বিগিনিং অফ মাই কেৰিয়াৰ অন দি ভাৰ্জ অফ ৰিটায়াৰমেণ্ট। আই নিড নট হেভ টু লাৰ্ণ ইট ফ্ৰম এনি ওৱান এলছ। প্ৰিন্সিপালৰ লগত তেওঁ কথোপকথন এইটো ষ্টাইলত, কনভাৰ্চেশ্যন এইটো ষ্টাইলত। তো মিছবিহেভিয়াৰ কোনে কৰিছে? তেওঁ কণ্টিনিউৱাছলি মোক মিছবিহেভ কৰি গৈ আছে।
লাষ্টত উপায় নাপায় তেতিয়া ফাইনেলি দেখিছোঁ ষ্টুডেণ্টৰ আগত মোক ইমান বেয়াকৈ অপমান কৰিলে, তেতিয়া মই এখন চিটি অথৰিটিক লিখিছোঁ। আৰু সেইটো চিটিৰ কাউণ্টাৰত তেওঁ মানে একদম হেৰি হৈ মানে মোৰ এগেইনষ্টত যাহা তাহা হেৰি আনিছে, এইটো এটা চাৰ্জ মই ৰেফিউট কৰিছোঁ। তাৰপিছত তেওঁ কৈছে যে এডমিনিষ্ট্ৰেশ্যন অবষ্ট্ৰাকশ্যন, মানে কি প্ৰিন্সিপালৰ ইয়াতে গ্লাছৰ ডোৰ আছে, বাহিৰত এইটো ডাৰ্ক গ্লাছ, ইজিট ডাৰ্ক গ্লাছ, এইটোতো ডাৰ্ক গ্লাছ নহয় হা, বাহিৰৰ পৰা দেখা পায় অলপ ভালকৈ চালে, ভিতৰত আৰু ময়ো দেখা পাওঁ। তাৰ আগতে আছিল ডোৰখন এনেকুৱা ক্ল'জ থাকে, এতিয়া মোৰ ষ্টুডেণ্টছখিনি ডাইৰেক্ট এক্সেছ হ'ব, কোনোবা টিচাৰ্ছ আহিলে ডাইৰেক্ট এক্সেছ হ'ব, পাব্লিক ৰিলেশ্যনটো ভাল হ'ব, সেইকাৰণে মই এইটো ডোৰটো হেৰি কৰিছোঁ। এইটো লৈ তেওঁ কমপ্লেইন কৰিছে। আৰু তেওঁ যোনটো এংগলত মোক হেৰি পেইণ্ট কৰিব খুজিছে, অ'কে শ্বি হেজ বিন ট্ৰাইং টু হিট মি বিল' দি বেল্ট, এইটো নোৱাৰে, কিয়নো এইফালে চব CC কেমেৰা আছে, এইটো CC কেমেৰা আছে। গতিকে এইবিলাক ভুৱা এলিগেশ্যনছ দি তেওঁ যোনটো অপমান কৰি আছে, যোনটো পাব্লিক ডমেইনৰ মোৰ ইমেজটো হেৰি কৰি আছে, মোক যদি কোনোবা যদি অঘটন হয়, মোৰ যদি লাইফৰ ৰিস্ক হয়, শ্বি উইল বি লায়াবল, শ্বি উইল বি ৰেছপনচিবল। কিয়নো ছ'চিয়েল মিডিয়া আজিকালিৰ যুগত একো ঠিক নাই, মানুহ মিছআণ্ডাৰষ্টেণ্ডিং কৰিবলৈ 5 মিনিট নালাগে। কোনোবা যদি মোক ফিজিকেলি হাৰ্ম কৰে, মই অনলাইন কৈ আছোঁ, অন কেমেৰা কৈ আছোঁ, শ্বি উইল বি লায়াবল। আৰু তেওঁৰ লগত বেকড্ৰপত যিখিনি মানুহে তেওঁক গাইড কৰি আছে, মই জানো কিছুমান মানুহ উইথ বেষ্টেড ইণ্টাৰেষ্ট যদি সিহঁতে গাইড কৰি আছে, সিহঁতে দে উইল বি লায়াবল। মই এইখিনি বস্তু ক্লাৰিফাই কৰি দিলোঁ। তাত চক্ৰ আছে, কিন্তু মই নকওঁ, সেইটো আপোনালোকে নিশ্চয় লাহে লাহে উমান পাব। তাৰপিছত কি হৈছে, তেওঁ কৈছে বোলে হেৰিটো এবিউজ অফ অথৰিটি, মই ক'ত অথৰিটিক এবিউজ কৰিলোঁ, সেইটো কোনো প্ৰমাণ নাই, দিছ ইজ বেজলেছ। মই ইয়াতে মোৰ দেন 80% ফিমেল টিচাৰ্ছ আছে, ইমান ধুনীয়াকৈ চবে কাম কৰে, ইমান কষ্ট কৰি আছে, যোনটো কাৰণত আমাৰ যোৱাবাৰ ৰিজাল্ট ভাল হৈছে। আপোনালোকে চবে জানে ডিফু গভট কলেজৰ লেটাৰ্ছ, বহুত লেটাৰ্ছ আহিছে হায়াৰ ছেকেণ্ডেৰীত। আগতে FYUG BA ৰিজাল্টটো, গ্ৰেজুৱেশ্যনৰ ৰিজাল্টটো আছিল 2 ডিজিট, এতিয়া 3 ডিজিট হৈছে। আমি গ্ৰেজুৱেলি উই আৰ ইন এছেণ্ডিং স্কেল, সেই বস্তুটো হজম হোৱা নাই। কলেজখনত কোনো কণ্ট্ৰভাৰ্চি হোৱা নাই, যোৱা 2 বছৰ 3 মাহ ইমান স্মুথলি চলিছে, ইমান প্ৰগ্ৰামছ পাতিছোঁ, স্কিল ডেভেলপমেণ্ট দুটা কোৰ্চ পাতিছোঁ, চলি আছে এইবিলাক। সেই বস্তুবিলাক দেখি তেওঁ পাৰ্চনেল ভেণ্ডেটা, সেইকাৰণে তেওঁ যাহা তাহা হেৰি কৰি আছে, মোৰ এগেইনষ্টত এলিগেশ্যনছ দি আছে। তাৰপিছত তেওঁ কৈছে মিছইউজ অফ ফাণ্ড। মিছইউজ অফ ফাণ্ডটো এইটো তেওঁৰ ছাবজেক্ট নহয়, এইটো ছাবজেক্টটো হ'ল কাৰ অডিট ডিপাৰ্টমেণ্ট ইজ দেয়াৰ, এইটোতো অডিটে চাব। আৰু মই যিমানখিনি কনষ্ট্ৰাকশ্যন যিখিনি কৰাইছোঁ কলেজত, এজ পাৰ NEP গাইডলাইনছ কৰাইছোঁ, ৰুলছ ফ'ল' কৰি কৰাইছোঁ, তাত দেয়াৰ ইজ নাথিং পাৰ্চনেল ইন টু ইট। আমাৰ এইবিলাক মই এনেকুৱা মানুহ নহয়, এভৰি ওৱান নোজ মি ভেৰি ৱেল।